বানিবাইকল মই আজি নেমু টেঙাৰ লগত মাছ বনাম সেইকাৰণে মই নেমু টেঙা ছিঙিবলৈ আহিলোঁ আমাৰ ঘৰৰে নেমু হয় এই দেখিলেনে মই নেমু ছিঙিছোঁ এই নেমু বহুত লাগি আছে নেমু বেছি নালাগে নেমু হ'লেও মই ছিঙিছোঁ আৰু দুটামান হ'লেই হ'ব এই সৰু সৰু নেমু দেখিছেনে এয়া সৰু নেমু কিমান ভাল লাগে ডাঙৰ হোৱা নাই মই আজি টেঙা সৰু মাছৰ লগত টেঙাৰ জোল বনাম নেমু টেঙা জোল মোৰ উপাদানখিনি হ'ল এয়া মাছ মই বইল কৰি ল'লোঁ মাছ হালধি আৰু নিমখ অলপ দিলোঁ আৰু ইয়াতো আছে হালধি নিমখ মই পিছত দিম আৰু পাঁচপন আছে ইয়াত মছলা নিদিয়ে টেঙা জোলত আৰু ইয়াত পিঁয়াজ দিম শুকান জলকীয়া দিম ইয়াত নেমু দিম নেমু ৰসখিনি উলিয়াই লওঁ মই কাটি ল'লোঁ এয়া ৰসখিনি ল'লোঁ কাটি লৈছোঁ নেমু দুটা লাগিব অলপ বেছিকৈ বনাম মই চেপি লৈছোঁ ইয়াতে দি ৰসখিনি চেপি লৈছোঁ নেমু টেঙা ৰস হেৰি কৰিলোঁ এয়া কাজি নেমু হয় বেছি নালাগে ইয়াৰ ৰস বেছি হয় আৰু বেছি চোকা সেইকাৰণে মই দুটা নেমু কাটি ৰস পাঁচপন ফুটাই ল'ব লাগিব পিঁয়াজ দিব লাগিব পিঁয়াজখিনি অলপ ভাজি ল'ব লাগিব লেৰেলিব লাগিব পিঁয়াজ লেৰেলি চেণ্টটো ওলাব লাগিব পাঁচপন আৰু পিঁয়াজৰ লগত তলত ধৰিব লাগিব অকণমান এয়া ধৰিছে দেখিলেনে এতিয়া শুকান জলকীয়াখিনি দিব লাগিব শুকান জলকীয়া দিছোঁ ইয়াত মছলা নিদিয়ে এতিয়া মই টেঙা ৰসখিনি দিছোঁ ঢালি দিছোঁ পানী দিব লাগিব জোখকৈ দুটা নেমুত 3 মগমান পানী দিলেই হ'ল 3-4 মগ প্ৰথমতে এমগ দি লৈছোঁ দি পেলাই হালধি নিমখ দিব লাগিব লৰাই দিছোঁ মই গৰম পানী দিছোঁ এতিয়া হালধি নিমখ দিব পাৰে হালধি এচামুচ দিছোঁ টেঙাত হালধিটো অলপ বেছি দিব লাগে নিমখ দিছোঁ নিমখ এচামুচ দিছোঁ এতিয়া লৰাই দিব লাগিব যিহেতু মই গৰম পানী দিছোঁ এতিয়া হৈ গৈছে এতিয়া ঢাকোনখন দিব লাগিব ঢাকোন দি লৈছোঁ মাছটো এয়া মাছ দিম উতলাৰ পিছত মাছ দিম এয়া মাছ সৰু মাছ হয় মই অকণমান নিমখ হালধি দি অকণ গৰম পানীত বইলছে এতিয়া মই ইয়াত মাছ দি দিম সৰু মাছ দিছোঁ ঢাকোন দিলে সোনকালে সিজে আৰু উতলে সোনকালে দেখিলেনে ধুনীয়াকৈ সিজি গ'ল হৈ গৈছে জলকীয়া গুড়ি অকণো দিব পাৰে অকণমান ৰঙৰ কাৰণে বেছি দিব নালাগে অকণমান দিব লাগে জলকীয়া গুড়ি অকণমান তেতিয়া ৰংটো ভালকৈ উঠে দেখিলে দি পেলাই আকৌ লৰাই দিব লাগে এইটো হৈ গ'ল কাজি নেমু বনাইছোঁ মাছৰ সৈতে সৰু মাছৰ সৈতে বনাইছোঁ কাজি নেমু দেখিলেনে টেঙা জোল বনাইছোঁ বনাই হ'ল কাজি নেমু জোল খাই ভাল লাগে আপোনালোকে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব খাব বনাই আৰু শৰীৰৰ কাৰণে বহুত ভাল বিনা তেলত বনোৱা আপোনালোকৰ
ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। মই আজিলৈ আহোঁ, নমস্কাৰ।